অন্তৰ্গত কেইবাটাও কাম আদায় অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ৰাইজৰ চৰকাৰ চলি আছে। BTC প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ চৰকাৰ চলি আছে। এতিয়া শান্তি আৰু উন্নতিৰ কাম চলি আছে। আমাৰ মাজত শান্তি এতিয়া একেবাৰে ধুনীয়া এটা পৰিৱেশ আৰু চৰকাৰে ৰাইজৰ স্বাৰ্থত যিখিনি দায়বদ্ধতাৰে কাম কৰাৰ প্ৰয়োজন আছে সেইটো কৰি আছে। আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী পক্ষীকৰণ আঁচনিৰ অধীনত আমাৰ কাজলগাঁও মিউনিচিপালিটিৰ অন্তৰ্গত কেইবাটাও আমাৰ আঁচনি আজি উদ্বোধন হ'ব, আৰম্ভণি হ'ব। আধাৰস্থল পৰা এটা প্ৰক্ৰিয়া চলি আছে। এই মুহূৰ্তত আমি আছোঁ আমাৰ 1 নং চালজোৰা কাজলগাঁও, এইটো হ'ল কাজলগাঁও মিউনিচিপালিটিৰ অন্তৰ্গত আছে। আজি আমি সন্মানীয় আমাৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ প্ৰেজেন্সত আমাৰ মিউনিচিপালিটি চেয়াৰমেন ভূপেন মোছাহাৰী ডাঙৰীয়াৰ প্ৰেজেন্সত আমাৰ CCLCC VCDCৰ আমাৰ দলীয় সকলো কৰ্মকৰ্তাসকলৰ প্ৰেজেন্সত চালজোৰা গাঁৱৰ ৰাইজৰ উপস্থিতিত আমি আধাৰশিলা স্থাপনটো কৰিলোঁ। ইয়াৰ দ্বাৰাই এটা দীঘলীয়া মানুহৰ যিটো অসুবিধা আঁতৰি যাব আৰু এই ধৰণৰ আমাৰ BTC চৰকাৰ অসম চৰকাৰে ৰাইজৰ যিটো উন্নয়ন তীব্ৰতাৰে কাম কৰাৰ কাৰণে এতিয়া আঁচনিবোৰ লৈ আছে। গতিকে আগন্তুক দিনত আমাৰ BTC অঞ্চলত স্থায়ী শান্তিটো আমি বজাই ৰাখিব লাগিব আৰু লগে লগে উন্নতিটো আমি কৰিব লাগিব। এতিয়া দিনে ৰাতি মানুহে কাম কৰা এটা পৰিৱেশ আমি পাইছোঁ। গতিকে উন্নয়নৰ কাৰণে এতিয়া তৰম্বিতভাৱে আমি কাম কৰিম।